Hi guys, welcome to my YouTube channel. পোনপ্ৰথমে সমূহ অসমবাসী ৰাইজক মোৰ ফালৰ পৰা ৰঙালী বিহুৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি হৈছে গৰু বিহু আৰু আমি গাঁৱৰ প্ৰতি ঘৰ মানুহৰে সকলোৱে ওলাই আহি এই ৰাজহুৱা গোসাঁইঘৰৰ সন্মুখত এনেদৰে গৰুৰ বাবে মালা গাঁঠিবলৈ ওলাইছোঁ। এয়া হালধি, পানীলাও, বেঙেনা, আম ইত্যাদি এনেদৰে মালা গাঁঠো আৰু যাক যিমান লাগে সকলোৰে ঘৰত যিমান গৰু আছে, গৰু ছাগলী আছে এনেকৈ মালা গাঁঠি হিচাপ কৰি লৈ যায়। বিহু লাগিছে এয়া ময়ো ল'লোঁ মোৰ লগাখিনি আৰু এনেদৰে সকলোৱে কাঠি লৈ আছে নিজৰ গৰু ছাগলীৰ কাৰণে। এই দুগৰাকী হৈছে আমাৰ সম্পত্তি। গতিকে বাইদেউ আপোনালোক দুয়োকে গৰু বিহুৰ বহুত শুভেচ্ছা থাকিল। আৰু এয়া হৈছে তেল, গৰুকেইটাক দিলোঁ আৰু ছাগলী এনেকৈ শিং আৰু খুৰাকেইটাত এনেকৈ মানে তেল দিয়া হয় ৰাতিপুৱা ধোৱাৰ আগত। আৰু চাই থাকক কি কৰোঁ, আপোনালোক গোটেইখিনি দেখাবলৈ চেষ্টা কৰিম ভিডিঅ'টোত। এনেকৈ গৰু ধোৱাৰ প্ৰস্তুতি চলোৱা হৈছে। এয়া মাহ হালধি, মাহ খেতি, দীঘলতি পাত, ৰাতিপুৱা কথা মালা, এয়া গৰুৰ বিহুৱান সম্পূৰ্ণ ৰেডি। আৰু এতিয়া আমি গৈ আছোঁ নদীলৈ। চাই থাকক আপোনালোকে, বহুত এনজয় হ'ব। আৰু এয়া আহি পালোঁ নদী পাৰ। এনেকৈ সকলোৱে গাঁৱৰ মানুহবিলাকে গৰু নি আছে নদী পাৰত, দেখাই আছোঁ আপোনালোকক। এয়া সকলো গৰু গাঁৱৰ মানুহবিলাক আহি ইয়াতে গা ধুলে, কিছুমানে গৰু ধোৱা হৈ গ'ল আৰু এতিয়া আমি ধুৱাম। চাই থাকক গাইজ, আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু এইটোৱে হৈছে পাগলীয়া নদী, য'ত আমি সৰুৰ পৰা গা ধুইছোঁ। এয়া গৰু ধুৱাই আছে। যিটো কৰ্মসূত্ৰে সকলোৱে বেলেগ ঠাইত থাকিব লগা হৈছে, আজি বিহু বুলি সকলোৱে ঘৰত আহিছে আৰু সকলোকে লগ পাইছোঁ, বহুত ভাল লাগিছে। গাইজ ইয়াত আচলতে ইমান শান্তভাৱে গৰু ধুৱাই আছোঁ, কিন্তু একচুৱেলি মোবাইলটোত পানী পৰিব বুলি লাহে ধোৱা হৈছে। কিন্তু আচলতে ইয়াত আমি গৰুতকৈ বেছি মানুহকে গা ধোৱা হয়। গাইজ নদীত আহিলে আমাৰ 2 ঘণ্টাৰ আগত যোৱাৰ ৰেকৰ্ড নাই। আৰু আমি এইবিলাক আগতে এইবিলাক বনাইছিলোঁ, কিবা কাটা খুন্দিছিলোঁ মাটিৰে আৰু এনেদৰে বহুত কিবা কৰিছিলোঁ। আজি এইবিলাক বস্তু পাই বহুত ভাল লাগিছে। আৰু এইবিলাক টেলেণ্ট চাওক, আমাৰ গাঁৱত বহুত টেলেণ্ট আছে। আপোনালোকে ভিডিঅ'টো আগলৈ চাই থাকক, কিমান কি টেলেণ্ট দেখাই আছোঁ, যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিছোঁ। ডাঙৰ নহম যেন কাহানিও পৰু বাকৰি যদি বন্ধু ধৰিবা তুমি পৰাহাৰি পাতৰ কেঁকুৰিতে পাওঁ খুলি মেলি জীৱন কিনো পঢ়ি চাওঁ কোনজনী কালৈ হ'ব জুখি চাওঁ লগৰীয়া হাঁহিৰ খিলিকনি প্ৰাণ ভৰি চাওঁ। সঁচাকৈ আজি বহুত বেছি ভাল লাগিলে। আৰু ইয়াক মই গা ধুই ৰেডি, আৰু ইহঁতে উঠিবৰ হোৱাই নাই এতিয়ালৈকে, মই পাৰত ৰখি আছোঁ। আৰু আহি আছোঁ গা ধুই ঘৰলৈ ৰিটাৰ্ণ। গাইজ এই নদী পাৰৰ ভিউ চাওঁ, ইমান ধুনীয়াকৈ দূৰণ ফুলেৰে ভৰ্তি হৈ আছে গোটেই নদী পাৰখন। ধুনীয়া ফুলনি পাতিছো মালিনী বিচাৰি ফুৰিছো ধুনীয়া ফুলনি পাতিছো মালিনী বিচাৰি ফুৰিছো মৰমৰ মালিনী